তো আপোনালোকে গমেই পায় যে আমি ঘৰৰ মণ্ডত দিয়া ফ্ৰী ক্লাছেছ বিনামূলীয়া পাঠদান আমি আমাৰ মোৰ পিছফালে থকা এই বিদ্যালয়খন আমি ইয়াত নিজে পঢ়াইছিলোঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আপোনালোকে গমেই পায় যে আমি কি কাৰণে ক্লাছেছ দি আছোঁ আৰু আমাৰ NGO ফালৰ পৰা দি আছোঁ। আপোনালোকে এইখিনি কথা চাগে আমাৰ ভিডিঅ' চিডিঅ' চাই আমাৰ কিছুমান প্ৰচাৰ আপোনালোকে গম পায়। তো আপোনালোক দেখাব বিচাৰিছোঁ আমাৰ ক্লাছ চলি আছে বৰ্তমান ক্লাছ 10 আৰু 12ক দি আছোঁ। পাহৰণিৰ মেঘৰ মাজেৰে কোঁৱৰণি সোণালী আজি জীৱনৰ বাট চোৰা অস্তৰদৰ ৰেঙনি পাহৰণিৰ মেঘৰ মাজেৰে কোঁৱৰণি সোণালী কোঁৱৰণি সোণালী ৰ'দ জলমল দিনৰ শেষত সকাজে পাতত বহিবই ৰ'দ জলমল দিনৰ শেষত সকাজে পাতত বহিবই জীৱনৰ এই যাত্ৰা পথত জিৰণিৰ বেলা আহিবই জীৱনৰ এই যাত্ৰা পথত জিৰণিৰ বেলা আহিবই এইটো নিয়ম নাজানো ইয়াৰ ব্যতিক্ৰম হয় কি আজি জীৱনৰ বাট চোৰা অস্তৰদৰ ৰেঙনি আপোনালোকে দেখা পালে আমাৰ ছাত্ৰ কিমান আমাৰ ক'ত কেনেকৈ ক্লাছ হৈ আছে আৰু এনেকৈ মই এনেদৰে যেনেকৈ আপোনালোকে মৰম আপোনালোকে আমাক দি আছে আপোনালোকে এনেকৈ দি থাকিব ভাল লাগি থাকিব। আমি এনেকৈ সদায় সপ্তাহত 3 দিন ক্লাছ কৰি আছোঁ। বুধবাৰ কৰি আছোঁ, শনিবাৰ কৰি আছোঁ, ৰবিবাৰ কৰি আছোঁ। আজি আমাৰ দ্বিতীয়টো বুধবাৰ কৰিছোঁ, আজি শনিবাৰ দ্বিতীয়টো দিন, অহাকালি ৰবিবাৰ তৃতীয় দিন হ'ব। এতিয়ালৈকে আমাৰ 6টা ক্লাছ গ'ল ন, 6টা ক্লাছ যাব আৰু খুব ধুনীয়াকৈ গৈছে, কোনো গণ্ডগোল নোহোৱাকৈ ধুনীয়াকৈ কোনো সমস্যা নোহোৱাকৈ গৈছে। ল'ৰা ছোৱালীবিলাক খুব আগ্ৰহী হৈছে, ধুনীয়াকৈ আহিছে, ভাল লাগিছে। আৰু যদি ওচৰৰ কোনোবা চাই আছে প্লিজ আহিব আৰু আমাক সমৰ্থন কৰিব। ধন্যবাদ।